Difu rong sopia long kido Greater Difu Bazar Committee pen pate people si akete la pen de kamen thu kamen ui ke power tap long le de phan hitia long mate hithi kula da hempu atuma phan pharo kathom dasbin ake joy pen kirona sai dengpon la so sai long Greater Difu Bazar Committee amai phu Prodip Bingleng la pen de Kongchun Bang Dhoniram Singh Pro Benjalin Ponsi Kyongdung Lembang atum chirap chitun si bang so ke joy pen dasbin kiron asai insamjin pen pichun pon আজি আমি গ্ৰেটাৰ ডিফু বজাৰ কমিটি হৈ আমাৰ ডিফু চহৰখনক আমি এটা মত লৈছোঁ যে সেউজীয়া চহৰ আৰু পৰিষ্কাৰ চহৰ লগতে আমাৰ সপোনৰ চহৰ এই তিনিটা আমি এটা থিম লৈ পেলাই আজি আমি গ্ৰেটাৰ ডিফু বজাৰ কমিটি হৈ ডিফু বজাৰত যিমানকেইটা পাণ দোকান আছে হোটেল দোকান আছে বা বিভিন্ন দোকান আছে সেইবোৰ আমি এটা ডাষ্টবিন বিতৰণ কৰিছোঁ যে ডিফু চহৰখন নিজৰ বুলি পেলাই বা ডিফু চহৰখন পৰিষ্কাৰ কৰি ৰখা ডিফু চহৰখন আমি কেনেকৈ নিজৰ বুলি আঁকোৱালি ল'বৰ কাৰণে বা বিভিন্ন জাগাৰ পৰা মানুহবোৰ ডিফুত আহি পেলাই যেনেকৈ মানে হেৰি পুৰস্কাৰ দেখা পায় সেইটো লৈ আমি এটা হেৰি হাতত এটা প্ৰগ্ৰাম লৈছোঁ দ্বিতীয়তে আমাৰ কাৰ্বি অট'নমাছ কাউন্সিলৰ ডক্টৰ তুলাম দংহাং ছাৰৰ যিটো সপোন ডিফু টাউন চহৰত যে যেনেকৈ মানে হেৰি সুন্দৰ এটা পৰিৱেশ আনিছে সেই পৰিৱেশত আমি সংযোগী ৰাখি আমিও গ্ৰেটাৰ ডিফু বজাৰ কমিটি হৈ তেখেতৰ লগত মিলি পেলাই আমিও ডিফু চহৰখন পৰিষ্কাৰ কৰি ৰখা পৰিচ্ছন্নতা কৰি ৰখা লগতে আমি আমাৰ যিবিলাক পুৰণীয় কাম আছে যে নিজৰ স্থান বুলি পেলাই নিজৰ জেগা বুলি পেলাই এইবোৰ ভাবি পেলাই আমি আজি সকলো পাণ দোকান পৰা আৰম্ভ কৰি কিমান ফাৰ্মাচী আছে বা হোটেল আছে আমি ডাষ্টবিন বিতৰণ কৰিছোঁ যাতে যেন এই কিছুমান প্লাষ্টিক বস্তু বাহিৰত নেপেলাই পেলাই এইবোৰ ডাষ্টবিনত পেলাব লাগে Difu ben berita panggapon di Kising News 24 Karbi Anglong